মুৰানীতি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া 12:50 হৈছে দুপৰীয়া। মই ওলাই যাবলৈ ৰেডি হৈ আছো। আজি মোৰ স্কিন ডক্টৰৰ ওচৰত এপইণ্টমেণ্ট আছে। অলপ স্কিনৰ প্ৰব্লেম হৈছে, তাকে দেখুৱাবলৈ যাম। একচুৱেলি মোৰ স্কিনটো বহুত সেনচিটিভ হয়। গাহৰি মাংস খায়ে মোৰ স্কিনৰ প্ৰব্লেম হৈছে। আগতে একেবাৰে বাদেই দিছিলোঁ গাহৰি মাংস। ডিচেম্বৰ মাহৰ পৰা মই আকৌ গাহৰি মাংস খোৱা ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া অলপ স্কিনৰ প্ৰব্লেম হৈছে। আপোনালোকে দেখিছে মুখখন আগতকৈ অলপ বেয়া হৈছে, কলা পৰি গৈছে। খোৱাৰ লগে লগে নহয়, কিন্তু খোৱাৰ এমাহ বা দুমাহৰ পিছতহে প্ৰব্লেম হয়গৈ লাহে লাহে মানে। তাকে আজি দেখুৱাবলৈ যাম। আৰু আজি মই যিখন ক্লিনিকত যাম সেইখনত আগতেও গৈছোঁ। তাকে ভাবিলোঁ আজি ক্লিনিকখন আপোনালোককো দেখুৱাই দিওঁ। আপোনালোকৰো চুলি বা স্কিনৰ কিবা প্ৰব্লেম থাকিলে দেখুৱাই ল'ব পাৰিব তাতে। ক্লিনিকখন আছে ভাঙাগড় ABCত। আৰু ঠিক আছে, এতিয়া মই গৈ থাকোঁ। মোৰ দেৰি হৈছে, 1-2টাৰ ভিতৰত পাবগৈ লাগে। 1 বাজিব হৈছে। এতিয়া মই গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই গৈ থাকোঁ। মোৰ উবেৰ আহি পালে, গেটত ৰখি আছে। অলৰেডি মোৰ দেৰি হৈ গৈছে, 1:30 বাজি গ'ল। 1:30টাত গৈ পাব লাগিছিলে, কিন্তু মোৰ লেট হৈ গ'ল। এতিয়া গৈ থাকোঁ মই। আৰু আজি মাইনাও আহি আছে। মাইনা উলুবাৰীত থাকে, তাৰ পৰা আহি আছে। তাৰো গণেশগুৰিত কিবা কাম আছে বোলে, তাতে লগ কৰি ল'ম আৰু তাক। বাছতে যাম ভাবিছিলোঁ, কিন্তু বাছত গ'লে বেছি দেৰি হৈ যাব কাৰণে মই ৰেপিড' বুক কৰিলোঁ। এতিয়া ৰেপিড' আহি পালে বাৰু, গেটত ৰখি আছে। ABC হেলমেট লগাব লাগিব ন? এতিয়া মই ৰেপিডত উঠিলোঁ আৰু এনেকৈ হেলমেট চেলমেট লগাই গৈ আছোঁ। আৰু হেলমেটটো যিহেতু বেলেগৰ হয়, সেইটো কাৰণে মই তলত কাপোৰ এখন এনেকৈ লগাই লৈছোঁ। বাইকনো কি ভিডিঅ' কৰিম আৰু। এতিয়া গৈ থাকোঁ। মই জাষ্ট বাইকৰ পৰা নামিলোঁ আৰু এতিয়া মোৰ দেৰিয়ে হৈ গৈছে। মই ফাৰ্ষ্টতে দেখুৱাই লওঁ, তাৰপিছত দেখুৱাই মেলি ওলাই আহি আপোনালোকক ক্লিনিকখন ভালকৈ দেখুৱাই দিমগৈ। মোৰ লেট হৈছে, আগত সোমাই লওঁ, পিছত ভালকৈ দেখুৱাই দিমগৈ আপোনালোকক ক্লিনিকখন ক'ত আছে। এতিয়া 3rd ফ্ল'ৰত গৈ আছোঁ। মই ষ্টেপ দি যাব লাগিব। এইমাত্ৰ লিফ্টটো গুচি গ'ল ওপৰত। ফাইনেলি আহি পালোঁ 3rd ফ্ল'ৰ। ভাগৰ লাগিছে। এইখনে হয়। এতিয়া মই ভিতৰত যাওঁ। এপইণ্টমেণ্ট লৈ আছিলে, আকৌ ফিজ দিবগৈ লাগিব নেকি? কিমান আছিলে? জিপে হ'ব ন? এপইণ্টমেণ্ট লোৱা হৈ গ'ল। এতিয়া অলপ বহিব দিছে, মাতিব বোলে ইহঁতে পিছত। ক্লিনিকখন বহুত ধুনীয়াকৈ সজাই থৈছে, বেলুন দি কিবা আছিলে, ৰেড হোৱাইট বেলুন ইমান ধুনীয়াকৈ সজাই থৈছে। কিবা আছিলে চাগে। ইফালে বহুত মানুহ আহিছে আজি। মোক কেইটামান মাতে এতিয়া। তাতে বহুত মানুহ আহে। মাইনা আহি আছে। মানুহ বহুত আছে আৰু বহিব লাগিব চাগে। হেলমেট চেলমেট লৈ আহিছোঁ। মাইনাই ৰেপিডত যাবলৈ হেলমেট লৈ দিছে। মই কাপোৰ মেৰিয়াই লৈছোঁ তলত। মই ৰেপিডতে আহিছোঁ। কিমান হৈছে? ৰাতিপুৱা এতিয়ালৈকে মাতা নাই। আগতেতো হৈছে কিবা প্ৰব্লেম। গাহৰি মাংস খালে হয়। আমাৰ বহি বহি বৰ লাগি গৈছিলে। তেনেকুৱাতে দুয়োজনীয়ে ফটো কেইখনমান তুলি ল'লোঁ আৰু ক্লিনিকতে। তাকে আপোনালোককো দেখুৱালোঁ ফটো কেইখনমান। মই দেখুৱাই ল'লোঁ এতিয়া, আৰু ক্ৰীম লোচন তেনেকৈ কিবা কিবি লিখি দিছে, তাকে লৈ লওঁ এতিয়া। এইটো মইশ্চাৰাইজাৰটো ছানস্ক্ৰীন, এইটো ফেচ ক্লিনজাৰ হয় ন? ফেচটো ছানস্ক্ৰীনটো ছানস্ক্ৰীন লগাব মানে যিমানবাৰ আপুনি ছানস্ক্ৰীন লগাব, যদি স্কিন ড্ৰাই হৈ আছে আপোনাৰ, সেইকাৰণে 3-4বাৰমান লগাব। ৰাতি আপুনি এইটো লগাব। 4780 বিলটো দিয়ে 4780।
80 47 দি দিয়ক আপুনি 80 ঠিক আছে তো বস্তু দুটা লাগে এইটো এটা মাৰাই দুখ লাগিছে পইচা বহুত গ'ল ক'ত যাবি এতিয়া গণেশগুৰি এতিয়া গৈ থাকোঁ আৰু লাহে লাহে মাইনাৰ গণেশগুৰিত কাম আছে বোলে তালৈকে গৈ লওঁ এতিয়া এয়া ক্লিনিকখনৰ এড্ৰেছ হয় আপোনালোকেও যাব পাৰে এইখন ক্লিনিকত বিবেকানন্দ কমপ্লেক্স 3rd ফ্ল'ৰ অপ'জিট ৰাজীৱ ভৱন ABC ভাঙাগড় আপোনালোকে যাব পাৰে মই কিবা পাহৰিলো নেকি কিবা পাহৰিছো নিচিনা লাগিছে পইচা দিয়াৰ কাৰণে ঠিক আছে নে বহুত দিনৰ মই বাছত উঠিছে ৰেপিড' ওলোৱাৰ পৰা বাছত যোৱাই নহয় গৈ থাকোঁ এতিয়া বাছৰ পৰা নামি নেট কেফে গৈ আছোঁ মাইনাৰ কাম এটা আছে বোলে এই নেট কেফেত সোমাইছিলোঁ তাত শ্ল' হৈ আছে বুলি ক'লে আকৌ বেলেগ নেট কেফে বিচাৰি গৈ আছোঁ আমি এয়া মাইনা নহ'লে ফুচকা খাই ল'ম আৰু আমি তোমাৰ চাহো খাব মন গৈছে মোৰ ভাল লাগিছে ন ইমান ধুনীয়া লাগিছে পচলাকেইটা তাত দি দিয়ক আৰু মৰমতে আমাৰ ফুচকা খোৱা হৈ গ'ল এতিয়া গৈ থাকোঁ ঘৰবাৰীতে চাহ খামগৈ আৰু চাহ খাব মন গৈছে বৰবাৰী আহি পালোঁ বৰবাৰী মই যাম এবাৰ কি খাব যা ভাত খাই এতিয়া বৰবাৰীতে চাহ একাপ খাই গুচি যামগৈ আৰু ঠাণ্ডাৰ বতৰ ৰ'দ নাই আজি পুৰা ডাৱৰীয়া কাপ খাই দিলে ভাল লাগিব এয়া দিল্লী হাট ইয়াতে আমি এতিয়া চাহ খাম আপোনালোকেও আহিব পাৰে ইয়াত চাহৰ কাৰণে নতুনকৈ খুলিছে বৰবাৰী চাৰিআলিতে আছে ধামাকা মানে কি আচ্ছা এতিয়া আমি ধামাকা ৰোল খাম আমি চাহ অৰ্ডাৰ দিলোঁ আৰু চাহ অৰ্ডাৰ কৰি এনেই বহি থকাতকৈ বোলো ফটো কেইখনমানকে উঠোঁ আৰু আপোনালোকে ভাবে চাগে ফটোবোৰ তাই কিয় মাজে মাজে এনেকৈ দি দিয়ে আচলতে ফটোবোৰ মোবাইলত থাকিলে ডিলেট হৈ যায় কিন্তু এনেকৈ ভিডিঅ'তে ফটোবোৰ এড কৰি দিলে কেতিয়াও হেৰাই নাযায় আৰু ফটোবোৰ মেমৰিকে থাকি যায় চ' মই এনেকৈ ভিডিঅ'তে এড কৰি দিওঁ ক'ৰবাত গ'লে যদি ফটো উঠা হয় এনেকৈ ভিডিঅ'তে দি দিওঁ আৰু মই এই আমাৰ চাহ আহি পালে ধামাকা ৰোলটো আহি পোৱা নাই এতিয়ালৈকে আমাৰ আৰু আহি পালে আমি এটাটোকে দুভাগ কৰি লৈছোঁ দুটা লৈছোঁ কিন্তু বহুত বেছি ডাঙৰ এটাটো এজনে শেষ কৰিব নোৱাৰি তাকে এটা পেকিং কৰিব দিছোঁ আৰু এটা টুকুৰা কৰি লৈছোঁ চাহ খাই ওলাই আহি এতিয়া বৰবাৰীতে নেমু কেইটামান লৈ লৈছোঁ নেমু আৰু পদিনা গাহৰি দুখনটো ওলাই গাহৰি মই আৰু খাব নোৱাৰোঁ আৰু ইহঁতকে থৈ দিব যাওঁ আৰু মই আমাৰ কাম হৈ গ'ল এতিয়া গৈ থাকোঁ আৰু আহি যাবি নহ'লে এদিন থকাকৈ দে তেন্তে যা আৰু বাই বাই এতিয়া মই গৈ আছোঁগৈ ঘৰলৈ অকলে মাইনা নাথাকিলে তাইৰ আজি নাইট ডিউটি আছে কাৰণে তাই গুচি গ'লগৈ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাই প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত সকলোকে লগ পাম আজিলৈ